এখন কিতাপ পঢ়িলোঁ, জ্ঞান আকাংক্ষা, লেখক সৌৰভ কুমাৰ বুঢ়াগোহাঁই। কিন্তু এই কিতাপখনত সাধাৰণতে যেনেধৰণৰ বহু কিতাপ পঢ়িলেও যিটো পোৱা নাযায় সেইটো ইয়াত বিচাৰি পাইছোঁ। ইয়াত বৰ তত্ত্বগধুৰ কিছু বিষয় সন্নিৱিষ্ট কৰিছে। কিতাপখন প্ৰায় শেষেই হৈছে আৰু যিবোৰ বিষয় সন্নিৱিষ্ট কৰিছে হয়তো পাঠকসকলে যদি পঢ়ে অন্ততঃ এটা দিশ, এটা পথ অনুসন্ধান কৰিব পাৰিব। আশা ৰাখিছোঁ এই কিতাপখনৰ পৰা তেওঁলোকে যথেষ্ট সম্বল আহৰণ কৰিব পাৰিব আৰু এই জ্ঞান আকাংক্ষা কিতাপখন সকলো পাঠকে পঢ়ক আৰু এই ধৰণৰ কিতাপ পঢ়িলে অন্ততঃ সমাজত এটা সুন্দৰ মানসিকতাৰে কিছু সাহিত্য জগতত খোজ পেলাবলৈ পথ অনুসন্ধান কৰিব পাৰিব। সেইকাৰণে খুব ভাল লাগিলে কাৰণেই কথাকেইটা মই খুব চমুকৈ এই কিতাপখনৰ ওপৰত সন্নিৱিষ্ট কৰিছোঁ। নমস্কাৰ।